হেল্ল' নাচিৰিবা তোমাৰ চেনেল যিটো ৰাফা আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আজি আহিছোঁ এটা নতুন ৰেচিপি লৈ তো চাই থাকিব ভিডিঅ'টো শেষলৈকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰুট কাষ্টাৰ্ড তাৰ কাৰণে ল'লোঁ আঙুৰ এয়া আপেল তাৰপিছত ডালিম এটা ল'লোঁ তাৰপিছত এয়া কল আম তাৰপিছত এয়া ড্ৰাই ফ্ৰুটছ লৈ লৈছোঁ ইয়াতে আৰু দুটামান পেকেট আছে কাজু কিচমিচ এয়া গাখীৰ আধা লিটাৰ লৈছোঁ গৰু গাখীৰ দিম অকণমান এয়াও মিক্স কৰি দিম বুলি ভাবিছোঁ তাৰপিছত এয়া কাষ্টাৰ্ড পাউডাৰ তাৰপিছত হৈছে এয়া ইলাচি কেনেকৈ বনাওঁ চাই থাকিব ভিডিঅ'ত কি বনিছে বাউ দালি আৰু গাহৰি মাংস বনাই আছে চিকেন বনিবলৈ বাকী আছে আচ্ছা 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 লগে ৰাখো এইয়া হৈছে আমাৰ হ'বলগীয়া বাপেক মামা কাজু আলমণ্ড আৰু কিচমিচখিনি সৰু সৰুকৈ কাটি ল'লোঁ তাৰপিছত আজি এইবিলাক যে কৰি আছোঁ স্পেচিয়েল অকেজন এটাৰ কাৰণে স্পেচিয়েল অকেজনটো হৈছে আজি আমাৰ পূজা এভাগ আগবঢ়োৱাইছে পূজাভাগ আগবঢ়োৱাৰ এটাই কাৰণ যে আজি আমাৰ বৌৰ আজি পঞ্চ অমৃত খুৱাব তেওঁৰ মানে প্ৰেগনেঞ্চিৰ 5 মান্থছ হৈছে এইটো আমাৰ ৰিচুৱেল হয় আগৰ পৰাই চলি আহিছে গতিকে তাৰ কাৰণে কিবা এক বিশেষ কাষ্টাৰ্ড ফ্ৰুটছটো চবৰে কাৰণে যিমানখিনি আলহী প্ৰত্যেকৰ কাৰণে বনাইছোঁ ফ্ৰুটখিনিও সৰু সৰুকৈ কাটি ল'ম তাৰপিছত সিপিনে আমাৰ পূজা চলি আছে পূজা ভাগ কৰিবলৈ আৰু পুথি পাঠ কৰিবলৈ আমি ওচৰৰ গাঁৱৰে এজন গণ্যমান্য ব্যক্তি পাঠক তেওঁ আমি মাতি আনিছোঁ এতিয়া প্ৰায় পূজা শেষৰ ভাগলৈকে আহিছে এতিয়া প্ৰাৰ্থনা সময় এনেকৈ সকলোৱে একলগ হৈ যিহেতু ভিতৰত জাগা নাতে সেইকাৰণে বাহিৰতে গোটেইকেইটাই আঁঠু ল'লে এনেকৈ খুৰাই সকলোকে শান্তি পানী বিলাই আছে কৃপা কৰি পিছলৈ শক্তি প্ৰদান কৰি কৃপা সাধন কৰি এনেকৈ পূজা প্ৰাৰ্থনা কৰি হোৱাৰ পিছত দাদা বৌয়ে বৰজনাৰ সেৱা লৈ আছে আশীৰ্বাদ লৈ আছে লগতে যাতে আহিবলগীয়া আমাৰ সন্তানটি
ভালে কুশলে থাকে। এনেকৈ ফ্ৰুটখিনি সৰু সৰুকৈ কাটি লোৱা হ'ল। কল, আপেল, আম, ডালিম আৰু ড্ৰাই ফ্ৰুটছখিনি এনেকৈ লৈ ল'লোঁ। প্ৰায় 1 লিটাৰমান গাখীৰ ইয়াতে বহাই দিছোঁ, এইখিনি গৰম হ'বলৈ দিম। তাতে পূজাভাগ কৰি হোৱাৰ পিছতে আমাৰ ইয়াতে আকৌ এখন সদায় আগবঢ়ালে আমাৰ বৌৰ মায়ে। ইয়াতে আমাৰ এতিয়া পৰ্ববিলাক আৰম্ভ হ'ব। হ'লে নাই তোমালোকৰ? এয়া এইখিনি হৈ আছে। মোকে ইয়াত ডিপি হেল্প কৰি আছে। তাৰপিছত ইয়াতে এতিয়া ইলাচি পাউডাৰ গুড়ি কৰি ল'লোঁ। পাউডাৰ নহয়, একচুৱেলি ইলাচি গোটা আছিল, সেইখিনি গুড়া কৰি ল'লোঁ। ইয়াতে দি দিম। আজি ফাৰ্ষ্ট টাইম ন তোমাৰো এইটো First বনোৱা? time। অঁ, কিবা কৰা আৰু ইলাচি কিবা খোৱা আৰু দি দিলোঁ। তাৰপিছত লাহে লাহে এইখিনি হৈছে কাষ্টাৰ্ড পাউডাৰখিনি গাখীৰৰ লগত মিক্স কৰি এনেকৈ কৰি ল'লোঁ। গাখীৰ চাহ নিচিনাই দেখা পাইছোঁ দেখোন। মিক্স কৰি লৈ ইয়াতে অকণমান অকণমানকৈ ঢালি, তুমি লৰাই থাকা, অকণমান অকণমানকৈ ঢালি মিক্স কৰি গৈ থাকিম। আচ্ছা আচ্ছা, এতিয়া অকণমান দিম। মই প্ৰেক্টিছ কৰিম দেই। অ'কে। পৰ্ব আৰম্ভ হৈ গৈছে। তেল সানি দি আছে। তেল সানি বৰমাই এতিয়া খুন্দিয়াই দি আছে। প্ৰত্যেককে অকণমান অকণমান তেল দি দিছে পেহীয়ে। তাৰপিছত এয়া এয়া সানি দিছে। তেনেকৈ মাহঁতে ৰেডি কৰি আছে লাহেকৈ। এতিয়া আমাৰ খোৱা খুৱাই যিবিলাক পৰ্ব আছে সেইবিলাক আৰম্ভ হ'ব। সেয়া আমাৰ আৰম্ভ হৈ গ'ল খোৱা খুৱাই। এতিয়া তেনেকৈ চলি থাকিব পৰ্ববিলাক। আকৌ আপোনালোকে চাই থাকিব শেষলৈকে, তেতিয়াহে গম পাব আমি কিনো কৰোঁ এনেকুৱা পৰ্ব চলিলে। তো আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জুইৰ ফ্লেমটো আমি অফ কৰি দিম এইখিনি। তাৰপিছত এইখিনি বেলেগ এটা বাচনত উলিয়াই ল'ম। এনেকৈ বেলেগ এটা বাচনত উলিয়াই ল'লোঁ। উলিয়াই লৈ পেলাই এতিয়া ফ্ৰুটখিনি লাহে লাহে এড কৰি যাম। গোটেইখিনি যিখিনি ফল মূল মই ৰেডি কৰি লৈছিলোঁ, তেনেকৈ আপোনালোকে যিবিলাক ফল খাই ভাল পায় সেইবোৰ আপোনালোকে এড কৰিব পাৰিব আপোনালোকৰ পচন্দ অনুযায়ী। তেনেকৈ মই লাহে লাহে গোটেইখিনি এড কৰি এইখিনি মিক্স কৰি দিম। এইখিনি এতিয়া আমাৰ ৰেডি হৈ গ'ল। এইখিনি আমি এতিয়া ফ্ৰিজত ৰাখি থৈ দিম ঠাণ্ডা হ'বৰ কাৰণে। মোৰ কামখিনি আজৰি হোৱাৰ পিছত আকৌ ইয়ালৈ আহি গ'লোঁ। এতিয়া মেৰিনাই খুৱাই আছে। তাই ইমান দেৰি মোৰ কেমেৰাটো ধৰি পেলাই মোক সহায় কৰি দি আছিলে। বাকী বাবুহঁতে চাই চাই হাঁহি আছে ওপৰত বহি পেলাই। তাৰপিছত এইবাৰ ডাঙৰ খুৰীয়ে খুৱাই দিব। তাৰপিছত আহিলে আকৌ এয়া সৰু খুৰী। তেনেকৈ এয়া ডাঙৰ খুৰীক গিফ্ট দিছে। কিনো দিলে কিন্তু সেইটো আকৌ চাব লাগিব দেই লাষ্টত। হৈছে ডাঙৰ পেহী। হৈছে আমাৰ পেহী 5 জনী, কিন্তু প্ৰগ্ৰামটো আমাৰ অনুষ্ঠীয়কৈ হোৱাৰ কাৰণে আৰু দূৰো হয় তেওঁলোকৰ ঘৰ, সেইকাৰণে আমি এই ডাঙৰ পেহা পেহীকে মাতিলোঁ। পেহাই আকৌ প্ৰতিবাদ কৰিবলৈ আহিলে। এনেকৈ খুৱাই থাকোঁতে অৱশ্যে আশীৰ্বাদ দি যোৱা যায় লগতে, যাতে সকলো ভালে ভালে থাকে। আকৌ এইবাৰ আহি গ'ল মোৰ পাল। এইবাৰ প্ৰত্যেকে যেনেকৈ নিয়মবিলাক কৰি গৈছে তেনেকৈ ময়ো নিয়মখিনি কৰি গ'লোঁ, খুৱাই গ'লোঁ। কৈছে আমনি লাগিছে হেনো, সেইকাৰণে অকণমান অকণমানে খুৱাই দিছোঁ। দেউতাই ইয়াৰ মানৰ যোগাৰ কৰি আছে। পাণ আৰু পইচা প্ৰসাদ হৈ গ'ল।
পূজাৰ প্ৰসাদ খাম এতিয়া লিখি আছে পোক তলত আছে ফ্ৰুট ভাল আছে আঙুৰ এখন আছে xorai এয়া হৈছে চিকেন তাৰপিছত আকৌ গাহৰিখিনি হৈ গ'ল ক'ত আছে গাহৰিখিনি হৈ গ'ল অকণমান দেখুৱাই দিছোঁ এনেকৈ আমাৰ পাঠক যাবলৈ ওলোৱাত তেওঁ মান পাতি দি পেলাই তেওঁ আশীৰ্বাদ লৈছে দাদা বয়ে দেউতা আছে ওচৰতে ডাঙৰ পেহা তাৰপিছত ভাবিলোঁ সুবিধা পোৱাতে ময়ো প্ৰত্যেকৰে আশীৰ্বাদটো লৈ থৈ দিওঁ কাৰণ এনেকুৱাকৈ মানুহবিলাকক লগ পোৱা নাযায় তাৰপিছত ইয়াতে জেঠী আৰু বৰমা একেলগে বহি আছে মায়ে এইপিনে কামত ব্যস্ত তাৰপিছত ইয়াতে গোটেই বাবুহঁতে খুৰীহঁতে ডিম্পি মেৰিনা বাবা এয়া কুহি মামা গোটেইখিনি ইয়াতে বহি চিল কৰি আছে প্ৰত্যেকেই মানে আজি এনেকুৱা হৈছে ঢেৰ কাম কৰিব লগা হৈছে প্ৰত্যেকেই ভাগৰ লাগি অকণমান এয়া ৰেষ্ট লগতে কুহিৰ লগত দুটামান ফটোশ্বুট তুলুবা আহি পালে তাৰপিছত এয়া তুলুবাৰ ডাঙৰজনী ছোৱালী চন্দ্ৰিকা মামাৰ লগত এনেকৈ উলিয়াইছিলোঁ বাহিৰত আচলতে ফুড কাষ্টাৰ্ড বনালে অকণমান গোটা হ'ব লাগে কিন্তু মই অকণমান জুলীয়াকৈ ভাল পাওঁ কাৰণে জুলীয়া বনালোঁ তাৰপিছত আকৌ মানুহো বহুত আছিলে তাৰপিছত গোটেই মানুহখিনি জ্বৰ কাহ এনেকৈ হৈ আছে সেইকাৰণে বেছি সময় ফ্ৰিজত নথলোঁ বেছি সময় ফ্ৰিজত থ'ব পালে অকণমান বেছি খাবলৈ ভাল হয় এনেকৈ এতিয়া আমাৰ ভাত খোৱা পৰ্ব আৰম্ভ হৈ গ'ল সেয়া ওচৰৰ বৌ জেঠী পেহী বৰমাহঁতে বহি গ'ল এয়া দাদা আলহী তাৰপিছত বাবুহঁতে এনেকৈ বহি আছে খেলি আছে গোটেইকেইটা ভাত খাই হ'ল ফ্ল'ৰতে পাৰি দিছিলোঁ বাচ্ছা পাৰ্টিক সকলোকে তাৰ এয়া আমাৰ হৈছে দিশা মাইনা এয়া কুহি তুলুবাৰ লগত খুৰীহঁতে গোটেইকেইজনী কাম বন কৰি পেলাই খাবলৈ বহিলে তাৰপিছত মেৰিনাই ভাত দি আছে তেনেকৈ মই অকণমান কুহিৰ লগত খেলিলোঁ এয়া এও বোলে গাড়ী পোৱা নাছিলে অলপ লেট হ'ল এখেতৰ বহুত দূৰত ঘৰ তাৰমানে তেনেকৈ খাই মেলি যাবলৈ ওলালে আলহীখিনি যাবলৈ ওলালে গোটেইখিনি আমি বিদায় দিবলৈ ওলাই আহিলোঁ তাৰপিছত সৰু সুৰাই অৱশ্যে অকণমান সময়হে দেখা দিলে কিবা কাম আছিলে হেনো এতিয়া খুৰীক নিবলৈ আহিছে এয়া খুৰীয়ে গ'ল এয়া আলহী গৈ গ'ল বাই বাই ভাত খাব বহি গ'লোঁ গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই বাই কেনেকুৱা পালে জনাব নেমৰা চং